মৰমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 3 গণিতৰ যিবিলাক আছে মানে প্ৰথম সপ্তাহৰ প্ৰথম দিন যিবিলাক পঢ়া আছে মানে মেথ আছে সেইবিলাক আজি কৰাই দিম। তোমালোকে দেখিবা ভালকৈ। প্ৰথমতে কৈছে যে তলৰ সংখ্যাকেইটা দহ আৰু একক ব্যৱহাৰ কৰি লিখো আহা। তাৰমানে ইয়াতে যে সংখ্যা আছে এইটো হৈছে একক আৰু দশক। ইয়াতে একক দিছে, ইয়াতে দশক দিছে। তাৰমানে এই শূন্যটো হৈছে একক আৰু একটো হৈছে দশক। তো চেম এনেকৈ এইটো কৰিব লাগিব। ইয়াতে লিখিব লাগিব 3 আৰু ইয়াতে লিখিব লাগিব 0। তাৰপিছত ইয়াতে লিখিব লাগিব 4, ইয়াতে লিখিব লাগিব 0, ইয়াতে লিখিব লাগিব 7, ইয়াতে লিখিব লাগিব 0, ইয়াতে লিখিব লাগিব 9, ইয়াতে লিখিব লাগিব 0। তো এনেকৈ লিখিব লাগিব। তোমালোকে এনেকৈ কাঠ পেঞ্চিলেৰে লিখিবা। তাৰপিছত 2 নম্বৰটো চোৱা, সংখ্যা অনুসৰি আকো আহা। তাৰমানে এটা কৈছে যে সংখ্যা অনুসৰি আকো আহা। তাৰমানে ইয়াতে 20 আছে, ইয়াতে 20টা গোল আছে, এনেকৈ 20টা গোল দিবা। ইয়াতে 30 আছে, তাৰমানে ইয়াতে 30টা গোল দিব লাগিব। তোমালোকে গুনি গুনি 30টা গোল দিবা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30। বেছি ঘন ঘন হৈ আছে, হোৱা নাই। তো তোমালোকে আৰু সৰু সৰু কৰি দিবা। তাৰপিছত 2 নম্বৰটো ইয়াতে দিছে 10, মানে 10 দিছে। 10ত আছে কিমান? ইয়াতে 10টা দিবা তোমালোকে। 10টা 1 2 3 4 5 6 7 8 9 10। তাৰপিছত কিমান আছে? 40। ইয়াতে কিমানটা দিবা? 40টা দিবা। প্ৰথমৰ পৰাই সৰু সৰুকৈ দিবা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 আৰু সৰু সৰুকৈ দিবা তোমালোকে। তাৰপিছত চোৱা 3 নম্বৰ কৈছে যে সংখ্যাবোৰ লিখো আহা। ইয়াতে কিমান আছে? 1 দহ। 1 দহ ইয়াতে লিখিবা 1 দহ। ইয়াতে কৈছে 2 দহ, 2 দহ লিখিবা। ইয়াতে 6 দহ, 6 দহ লিখিবা। ইয়াতে 8 দহ, 8 দহ লিখিবা। ইয়াতে 3 দহ, ইয়াতে 3 দহ লিখিবা। ঠিক আছে। তাৰপিছত 3 নম্বৰ এতিয়া প্ৰথম সপ্তাহৰ প্ৰথম দিন। ঠিক আছে। তাৰপিছত প্ৰথম সপ্তাহৰ দ্বিতীয় দিন। প্ৰথম সপ্তাহৰ দ্বিতীয় দিন এইটো শিকিম আজি। ঠিক আছে। ইয়াতে কৈছে 1 নম্বৰ, তলৰ সংখ্যাবোৰ দশক আৰু এককত লিখো আহা। মানে এই সংখ্যাবিলাক আছে, এই সংখ্যাবিলাক এককৰ সংখ্যাটো এককক লিখিব গৈছে আৰু দশকৰ স্থানৰ সংখ্যাটো দশকৰ স্থানত লিখিব গৈছে। সংখ্যাটোৰ স্থানত লিখিব গৈছে। তো ইয়াতে হ'ব কিমান? 2, ইয়াতে হ'ব 4।
ইয়াতে হ'ব 5, ইয়াতে হ'ব 1, ইয়াতে হ'ব 6, ইয়াতে হ'ব 2, ইয়াতে হ'ব 3, ইয়াতে হ'ব 3, মানে তাৰপিছত ইয়াতে হ'ব 8, ইয়াতে হ'ব 1। তাৰপিছত 2 নম্বৰটো চোৱা যে স অংশৰ লগত বাও অংশ মিলাও আহা। 2 নম্বৰ কৈছে যে 42, 4 দহ 2, 4 দহ 2। তাৰপিছত কৈছে 2 দহ 5, 2 দহ 5 ক'ত আছে? 2 দহ 5, তো ইয়াতে আছে যে 2 দহ 5, ইয়াতে আছে, এনেকৈ মিলাই দিবা। তাৰপিছত 2 দহ 3, এই যে 2 দহ 3, 2 দহ 3, তাৰপিছত আছে 3 দহ 7, 3 দহ 7, এইটোৰ লগত এইটো মিলাই দিবে। তাৰপিছত আছে 1 দহ 4, 1 দহ 4, এইটোৰ লগত এইটো মিলাবা, এনেকৈ মিলাই দিবা। তাৰপিছত 3 নম্বৰত চোৱা যে একক আৰু দশকৰ ঘৰত থকা ফুট গণনা কৰি কাঁচৰ বাকচত সংখ্যা লিখো আহা। ইয়াতে এককৰ ঘৰত আছে 1 1 আৰু দশকৰ ঘৰত আছে 10 10। ইয়াতে দুইটা আছে মানে দশক 2 দশক 20, মানে ইয়াতে 20 আছে আৰু ইয়াতে 5 আছে, সেইকাৰণে ইয়াতে 25 হৈছে। তো ইয়াতে এটা দহ মানে 10 20 30 40, 40 আৰু 3 ইয়াতে কিমান হ'ব? 43 হ'ব ইয়াতে। আৰু ইয়াতে কিমান আছে? 40, আৰু ইয়াতে কিমান আছে? 1 2 3 4, 4 4 8, তেনেহ'লে ইয়াতে কিমান হ'ব? 48 হ'ব, 48 হ'ব। ইয়াতে কিমান আছে? 30, 1 10 20 30, ইয়াতে 30 আছে, ইয়াতে 4 আছে, তেনেহ'লে কিমান হ'ব? 34। তারপরে দ্বিতীয় ঘরটো চোৱা, এইটো হৈছে একক, এইটো হৈছে দশক। ঠিক আছে, ইয়াতে কিমান আছে? 30, ইয়াতে কিমান আছে? 3, তাৰ মানে ইয়াতে হ'ব কিমান? 33। ইয়াতে কিমান আছে? 1 দহ মানে 10, ইয়াতে কিমান আছে? 8, তাৰ মানে 1 দা 8 18 হ'ব ইয়াতে। ইয়াতে কিমান আছে? 40, আৰু ইয়াতে কিমান আছে? 6, তাৰ মানে ইয়াতে কিমান হ'ব? 46। ঠিক আছে, তাৰপিছত ইমান ইয়াতে কিমান আছে? 0, এক নাই মানে কিমান আছে? 0, ইয়াতে কিমান আছে? 5টা, মানে 5 দহ কিমান? 50, ইয়াতে কিমান হ'ব? 50। তাৰপিছত এইটো চোৱা, এইটো পেজ আজি শেষ কৰি দিম। 4 নম্বৰত কৈছে যে এককৰ ঘৰত 4 থকা সংখ্যাবোৰ গেৰ দিও আহা। মানে ইয়াতে দুটাকৈ সংখ্যা আছে, একক আৰু দশক। ইয়াতে কিমান আছে? একক আৰু দশক। এককৰ স্থানত যিটো 4 আছে সেইটো গেৰ দিবার কৈছে। তো এইটো এককৰ স্থানত 4 আছে, এইটো এককৰ স্থানত 4 আছে, আৰু এইটো এককৰ স্থানত 4 আছে। একক মানে ইফালে কৰা, এককৰ স্থানত 4 আছে, সেইবিলাক গেৰ দিব গৈছে। তাৰপিছত 5 নম্বৰটো কৈছে যে দশকৰ ঘৰত 2 থকা সংখ্যাবোৰ ঘেৰ দিও আহা। এইটো একক, ইয়াতে কৈছে যে একক দশক, তাৰ মানে ইয়াতে কি আছে? 2 আছে, এইটো ঘেৰ দিব গৈছে। একক দশক, তাৰ মানে ইয়াতে ঘেৰ দিব নালাগে। একক দশক, এইটো ঘেৰ দিব লাগিব। একক দশক, এইটো ঘেৰ দিব লাগিব, এইটো ঘেৰ দিব নালাগে, এইটো ঘেৰ দিব নালাগে। তো আজি এইখিনি হ'ব।